Hey guys, welcome to my YouTube channel. আৰু আজিৰ ভিডিঅ'টো হ'ল যিসকলে জিমেইল একাউণ্ট ডিলিট কৰিব নাজানে তেওঁলোকক মই ধুনীয়াকৈ শিকাই দিম কেনেকৈ জিমেইল একাউণ্ট ডিলিট কৰিব পাৰে। তাৰ কাৰণে মোৰ ভিডিঅ'টো চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আপোনালোকৰ সকলোৰে মোবাইলত জিমেইল একাউণ্ট আছে। জিমেইল একাউণ্টত যাওক। মোৰ ইয়াত আছে। মই আহিলোঁ জিমেইলত ক্লিক কৰি দিলোঁ। তাৰপিছত গাইজ তিনিডাল যে আছে ওপৰত তাতে ক্লিক কৰি দিয়ক আৰু তলত আহক। তলত ছেটিংছত যাওক, ক্লিক কৰি দিয়ক আৰু তাৰপিছত ৰাইট চাইডে তিনিটা ফুট আছে ডট, তাতে ক্লিক কৰি দিয়ক। তাৰপিছত মেনেজ একাউণ্টছত ক্লিক কৰি দিয়ক আৰু ইয়াত গুগলত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে যিখন জিমেইল একাউণ্ট ডিলিট কৰিব খোজে ডিলিট কৰিব পাৰে, বা আপোনালোকৰ মোবাইলত যিমান জিমেইল একাউণ্ট আছে সকলোখিনি আহি যাব। মোৰ 3খন আছে, এখন ডিলিট কৰিম এতিয়া। চাই থাকক। ইয়াত মই ক্লিক কৰি দিলোঁ আৰু তলত দেখিছে ডিলিট অপশ্যন আহিছে। একো চিন্তা নাই, ধুনীয়াকৈ হৈ যাব। ডিলিটত ক্লিক কৰি দিয়ক। অলপ চাওক, মোৰ জিমেইল একাউণ্ট ডিলিট হৈ গ'ল। থেংক ইউ গাইজ। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।